হেল্ল' সকলো ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে, ঘৰতে আছে আৰু সুস্থ আছে, লগতে নিয়মিত যোগাভ্যাসো কৰি আছে। মোৰ আগৰ ভিডিঅ'টো চাই বহুতে মোক কৈছিল যে পেটৰ চৰ্বি কমোৱা, কঁকালৰ চৰ্বি কমোৱা আৰু কঁকালৰ বিষৰ ওপৰত কিছুমান আসন দিবলৈ। গতিকে আজি মই এই ভিডিঅ'টোত কঁকালৰ চৰ্বি কমোৱা, পেটৰ চৰ্বি কমোৱা আৰু কঁকালৰ বিষৰ ওপৰত কিছুমান আসন দিম। তাৰ আগতে মই কিছুমান অংগ চালনা কৰি ল'ম, যিখিনি আপোনালোকক পেটৰ চৰ্বি কমোৱাত সহায় কৰিব। গতিকে আহকচোন, প্ৰথমে অংগ চালনাসমূহ কৰি লওঁ, তাৰপিছত আমি মূল আসনলৈ আহিম। চালনা নম্বৰ 1। এতিয়া মই দুয়োটা ভৰি এনেদৰে আগলৈ মেলি ল'ম। ৰাইট ছাইড, লেফ্ট ছাইড, দুয়োটা ছাইডো এনেদৰে মেলি ল'ব পাৰে। দুয়োটা ভৰি এনেদৰে লগ লগাই ৰাখিম আৰু দুয়োটা হাত এনেদৰে জইন কৰিম আৰু মূৰৰ পিছৰ অংশত ৰাখিম এনেদৰে। এতিয়া কপাল, বুকু আৰু পেট সমান্তৰালভাৱে ভৰিত স্পৰ্শ কৰাম। এনেদৰে 15 পৰা 20 বাৰ কৰিব। নিজৰ সামৰ্থ্য অনুসাৰে ইয়াৰ মাত্ৰা বঢ়াই যাবও পাৰে। ই আমাৰ পেটৰ চৰ্বি কমোৱাত সহায় কৰিব। চালনা নম্বৰ 2। এতিয়া মই তলমূৰ কৰি শুই ল'ম। আৰু দুয়োটা ভৰি এনেদৰে এটা নিৰ্দিষ্ট স্থানত সুমুৱাই ৰাখিম, যাতে ভৰি দুটা ওলাই আহিব নোৱাৰে আৰু ওপৰলৈ উঠি নাযায়। এনে কৰিলে চালনাটো কৰাৰ টাইমত আমাৰ যথেষ্টখিনি সুবিধা হয়। আপোনালোকেও এনেদৰে এটা নিৰ্দিষ্ট স্থানত নিজৰ সুবিধা অনুসৰি ভৰি দুটা সুমুৱাই ল'ব, যাতে ওলাই আহিব নোৱাৰে, আৰু দুয়োটা হাত এনেদৰে জইন কৰি মূৰৰ পিছৰ অংশত ৰাখিব। আৰু এতিয়া নাভিৰ পৰা ওপৰৰ অংশ আমি ওপৰলৈ উঠাম নিজৰ সামৰ্থ্য অনুসাৰে। এনেদৰে 15 পৰা 20 বাৰ কৰিব। নিজৰ সামৰ্থ্য অনুসাৰে ইয়াৰ মাত্ৰা বঢ়াই যাবও পাৰে। ই পেটৰ চৰ্বি কমোৱাত সহায় কৰে। চালনা নম্বৰ 3। এতিয়া মই দুয়োটা ভৰি আকৌ আগৰ নিচিনাকৈ এটা নিৰ্দিষ্ট স্থানত এনেদৰে সুমুৱাই ৰাখিম, যাতে ভৰি দুটা ওলাই আহিব নোৱাৰে। আপোনালোকে এনেদৰে নিৰ্দিষ্ট স্থানত ভৰি দুটা এনেদৰে ৰাখি ল'ব নিজৰ সুবিধা অনুসৰি ওলাই আহিব নোৱাৰাকৈ। এনেদৰে দুয়োটা হাত জইন কৰিম আৰু মূৰৰ পিছ অংশত এনেদৰে ৰাখিম। এতিয়া নাভিৰ পৰা ওপৰৰ অংশ আমি উঠাই আনি ভৰিত স্পৰ্শ কৰাম। নিজৰ সামৰ্থ্য অনুসাৰে স্পৰ্শ কৰাবলৈ চেষ্টা কৰিব। কপাল, বুকু আৰু পেট ভৰিত সমান্তৰালভাৱে স্পৰ্শ কৰাবলৈ যত্ন কৰিব। এনেদৰে 15 পৰা 20 বাৰ কৰিব। ই পেটৰ চৰ্বি কমোৱাত আমাক যথেষ্টখিনি সহায় কৰিব। এতিয়া মই কৰিম ভুজংগাসন। এই আসনৰ বাবে এনেদৰে তলমূৰকৈ শুই ল'ব লাগে। ভৰিৰ দুয়োটা গেৰুৱা লগ লগাই ৰাখিব আৰু দুয়োখন হাত বুকুৰ দুয়ো কাষে ৰাখিব। এতিয়া নাভিৰ পৰা ওপৰৰ অংশ উশাহ লৈ লাহে লাহে উঠাওক। কিছু সময় এনেদৰে থাকিম। এতিয়া লাহে লাহে উশাহ এৰি আকৌ আগৰ অৱস্থালৈ আহিছোঁ। পুনৰ এই আসন কৰিম উশাহ লৈ। ইয়াৰ উপকাৰিতাসমূহ হৈছে ই কঁকালৰ বিষ দূৰ কৰে আৰু পেটৰ চৰ্বি কমোৱাত সহায় কৰে। ইয়াৰ সাৱধানতাসমূহ হৈছে যিসকলৰ অস্ত্ৰোপচাৰ কৰা আছে তেওঁলোকে 2-3 মাহলৈ এই আসন নকৰিব। হাৰ্নিয়া আৰু পেটৰ ঘাঁ আদিত ভুগি থকাসকলে এই আসন নকৰিব। এতিয়া মই কৰিম চলভাসন।
ইয়াৰ উপকাৰিতাসমূহ হৈছে ই কমৰৰ বিষ, উৰু আৰু টপিনাৰ চৰ্বি কমোৱাত সহায় কৰে। এতিয়া মই এনেদৰে শুই ল'ম তলমূৰ কৰি। এতিয়া দুইটা হাত দুই কাষে ৰাখিম আৰু দুইটা গেৰুৱা লগাই ৰাখিম। উশাহ লৈ এতিয়া ভৰি ওপৰলৈ উঠাম। আঁঠু ভাঁজ নকৰিব। এনেদৰে 10 পৰা 20 ছেকেণ্ড সময় উশাহ নিশাহ সাধাৰণভাৱে লৈ থাকিব। উশাহ এৰি ভৰি তললৈ নমাম। ইয়াৰ সাৱধানতাসমূহ হৈছে হৃদৰোগীসকলে এই আসন নকৰিব। যিসকলে অতিপাত কঁকালৰ বিষ, উচ্চ ৰক্তচাপ, পেটৰ ঘাঁ আৰু হাৰ্নিয়াত ভুগি আছে তেওঁলোকে এই আসন কৰিব নালাগে। এতিয়া মই কৰিম পৱনমুক্ত আসন। ইয়াৰ উপকাৰিতাসমূহ হৈছে পেটৰ যিকোনো সমস্যা দূৰ কৰে, মাংসপেশী, স্নায়ু, শিৰা, উপশিৰা আৰু জননাংগৰ ৰোগ দূৰ কৰে, পিঠিৰ মাংসপেশী আৰু ৰাজহাড়ৰ স্নায়ু সবল কৰে। এনেদৰে শুই ল'ম ওপৰমূৰ কৰি। এতিয়া উশাহ লৈ দুইটা আঁঠু কুচাই বুকুৰ ফালে আনিম আৰু দুইটা হাত জইন কৰি এনেদৰে ভৰিত ৰাখিম। এতিয়া উশাহ এৰি মূৰটো দাঙি থুতৰি অংশ আঁঠুত এনেদৰে লগাম। এনেদৰে কিছু সময় থাকিম। এতিয়া লাহে লাহে উশাহ লৈ মূৰটো আগৰ ঠাইলৈ নিম আৰু উশাহ এৰি দুয়োখন ভৰি আগৰ অৱস্থালৈ মেলি দিম আৰু শৱাসনত আৰাম কৰিম। ইয়াৰ সাৱধানতাসমূহ হৈছে পেটৰ আঘাত, হাৰ্নিয়া, কঁকালৰ বিষ আৰু গৰ্ভাৱস্থাত এই আসন কৰিব নালাগে। এতিয়া মই কৰিম সশংকা আসন। এই আসনৰ বাবে আমি প্ৰথমতে বজ্ৰাসনত বহি ল'ব লাগিব। এতিয়া দুইটা আঁঠু এনেদৰে বহলাই ল'ম আৰু দুইটা গেৰুৱাৰ মাজত এনেদৰে বহি ল'ম। এতিয়া উশাহ এৰি হাত দুখন যিমান পাৰি সিমান আগলৈ দি হালি যাব আৰু থুতৰি অংশ মাটিত লগাব। বাহু দুটা সমান্তৰালকৈ ৰাখিব লাগে। সন্মুখৰ ফালে চাই এই আসনৰ অৱস্থাটো বজাই ৰাখিব। ইয়াৰ উপকাৰিতাসমূহ হৈছে ই ক্ৰোধ কমাত সহায় কৰে আৰু কঁকালৰ বিষ দূৰ কৰে। এতিয়া উশাহ লৈ লাহে লাহে আকৌ আগৰ অৱস্থালৈ আহিছোঁ। ইয়াৰ সাৱধানতাসমূহ হৈছে অতিপাত কঁকালৰ বিষত এই আসন কৰিব নালাগে আৰু আঁঠুৰ বিষত ভুগি থকাসকলে এই আসন কৰিব নালাগে। এতিয়া মই কৰিম ধনুৰা আসন। এই আসনৰ বাবে আমি তলমূৰকৈ শুই ল'ম। দুইটা ভৰিৰ গেৰুৱা লগাই ৰাখিম আৰু ভৰিৰ তলৰ গাঁঠি অংশত এনেদৰে দুইটা হাতেৰে ধৰিম। এতিয়া লাহে লাহে ভৰি আৰু নাভিৰ ওপৰৰ অংশ সমানে ওপৰলৈ উঠাম। নিজৰ সামৰ্থ্য অনুসাৰে উঠাবলৈ যত্ন কৰিব। ইয়াৰ উপকাৰিতাসমূহ হৈছে এই আসনে শৰীৰৰ মেদ আৰু পেটৰ চৰ্বি কমোৱাত সহায় কৰে। এনেদৰে 10 পৰা 15 ছেকেণ্ড থাকিব লাগে আৰু 5 ছেকেণ্ড বিশ্ৰাম লৈ পুনৰ 2-3 বাৰকৈ এই আসনটো কৰিব। ইয়াৰ সাৱধানতাসমূহ হৈছে পেটৰ অস্ত্ৰোপচাৰ কৰাসকলে 2-3 মাহলৈ এই আসনটো নকৰিব আৰু পেটৰ ঘাঁ থকাসকলেও এই আসনটো নকৰিব। এতিয়া মই কৰিম হলা আসন। এই আসনৰ বাবে চিত হৈ শুই লওক। দুয়োখন হাত এনেদৰে সমান্তৰালভাৱে দুই কাষে ৰাখক। এতিয়া উশাহ লৈ ভৰি ওপৰলৈ উঠাই মূৰৰ পৰা যিমান দূৰ সম্ভৱ সিমানখিনি দূৰত ভৰি দুটা ৰাখক আৰু মন কৰিব যাতে ভৰিৰ গোৰোহা দুটা সংযুক্ত হৈ থাকে। ইয়াৰ উপকাৰিতাসমূহ হৈছে ই পেটৰ চৰ্বি কমোৱাত সহায় কৰে আৰু কঁকালৰ চৰ্বি নাবাঢ়ে। মহিলাসকলে সন্তান জন্ম হোৱাৰ 4 মাহ পিছৰ পৰা এই আসন কৰিলে ভাল ফল পাব। ইয়াৰ সাৱধানতাসমূহ হৈছে পেটৰ অস্ত্ৰোপচাৰ কৰাসকলে এই আসন 2-3 মাহলৈ নকৰিব। পেটত আঘাত পোৱাসকলে আৰু হাৰ্নিয়া আদিত ভোগাসকলে এই আসন নকৰিব। এনেদৰে 15 পৰা 20 ছেকেণ্ড থাকিব। পুনৰ উশাহ এৰি আগৰ অৱস্থালৈ আহিব। এনেদৰে
2 পৰা 3 বাৰ পৰ্যন্ত কৰিব। আজি মই মোৰ এই ভিডিঅ'টোত কঁকালৰ চৰ্বি কমোৱা, পেটৰ চৰ্বি কমোৱা আৰু লগতে কঁকালৰ বিষৰ কিছুমান আসন আৰু চালনা কৰি দেখুৱালোঁ। যিসকলৰ এই ধৰণৰ সমস্যাসমূহ আছে তেওঁলোকে নিয়মিতভাৱে এই আসন আৰু চালনাসমূহ খৰচ কৰক আৰু খুব কম দিনৰ ভিতৰতে এই সমস্যাসমূহৰ পৰা হাত সাৰক। আৰু আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আগলৈ এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।